নিৰ্বাচনৰ ধৰণ-কৰণসমূহ বহুত সলনি হ'ল। তৃণমূল পৰ্যায়ত সংস্পৰ্শ নাৰাখি দিল্লী দিছপুৰত বহি ভোটাৰৰ মন জয় আকৰ্ষণ কৰিব পৰা দিন আজি উকলিল। মানুহৰ মাজত নেতা যিমানে সহজভাৱে উপলব্ধ হয় সিমানে মানুহৰ আস্থা বদলিবলৈ সক্ষম হয়। গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছে ইমান বেয়া ফলাফল কিয় শেহতীয়া বিধানসভা নিৰ্বাচনত লাভ কৰিলে তাৰ পৰ্যালোচনা বিৰোধী দলটোৱে সূক্ষ্মভাৱে কৰা সময় এতিয়া। বিজেপিৰ তুলনাত তেওঁলোকে কোন দিশত পিছ পৰি ৰৈছিল সেই কাৰকসমূহ চিহ্নিত কৰি আত্মসমালোচনা কৰাৰো সুযোগ কংগ্ৰেছৰ নেতৃত্বই গ্ৰহণ কৰা উচিত। বিজেপিক নেতৃত্ব দিয়া হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছক নেতৃত্ব দিয়া গৌৰৱ গগৈৰ মাজত যি দেখাদেখিকৈ এক পাৰ্থক্য আছিল সেয়া আছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহৰ মাজত আছিল। তাৰ বিপৰীতে গৌৰৱ গগৈ সাধাৰণ লোকৰটো বাদেই নিজৰ নেতাৰ সময়তো যোগাযোগ কৰিব পৰা নাছিল। কব নোৱাৰাকৈ অভিজাত ৰাজনীতিৰ পোছাক গৌৰৱ গগৈয়ে হয়তো পিন্ধি পেলাইছিল। গণমুখী হোৱাৰ বিপৰীতে বিৰোধীক নেতৃত্ব দিয়া গৌৰৱ গগৈয়ে নিৰ্বাচনত কিছু লোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকৰ পৰামৰ্শ অনুসৰিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল। নিজৰ দলৰ নেতা কৰ্মীক কৰা এই উপেক্ষা গৌৰৱ গগৈৰ বাবে সুখকাৰক নহল। যদিও বিৰোধী মিত্ৰশক্তিয়ে তেওঁক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল সেই সিদ্ধান্ত সৰ্বগ্ৰহণযোগ্যৰ পৰিৱৰ্তনৰ নিশ্চিত উমান নাছিল। সাধাৰণ ভোটাৰে গৌৰৱ গগৈৰ কথাতকৈ তেওঁৰ লৈ শাসন পক্ষই বেৰ পাই থকা কথা আৰু ধাৰণাসমূহে বেছি গুৰুত্ব দিলে। লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ বিজেপিয়ে সকলো শক্তি প্ৰয়োগ কৰিছিল। প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভা বহুকেইজন বিয়াগু মন্ত্ৰীয়েও যোৰহাটত বাহৰ পাতিছিল। মানুহে বুজিছিল যে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিবলৈ এক চক্ৰব্যূহ ৰচনা কৰিছে। সেয়ে এই চক্ৰব্যূহৰ পৰা গৌৰৱ গগৈক উদ্ধাৰ কৰিবলৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে তেওঁৰ পক্ষত লোকসভা নিৰ্বাচনত ৰায়দান কৰিছিল। যোৰহাট লোকসভা প্ৰায়কেইটা বিধানসভা সমষ্টিতে শাসক দলৰ প্ৰাৰ্থীতকৈ 2024 চনৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে অধিক ভোট লাভ কৰিছিল। এইবাৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈৰ বিৰুদ্ধে শাসকীয় দলে সেই ৰণনীতি সলনি কৰি পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটত বহুৱাই তেওঁৰ বিশেষ প্ৰাধান্য নিদিয়া এক পৰিৱেশ সৃষ্টি কৰিছিল। বিজেপি সেই ৰণনীতিত টলকিবই নোৱাৰিলে গৌৰৱ গগৈ। নিজৰ ভোট কেন্দ্ৰত গৌৰৱ গগৈয়ে মানুহৰ আস্থা বুটলিব নোৱাৰাটো তেওঁৰ দৰে এজন নেতাৰ বাবে পৰিতাপৰ বিষয়। একেদিনে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সূত্ৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে আন সমষ্টিতো নিৰ্বাচন প্ৰচাৰ সময় দিব লগা হৈছিল। ৰহস্যজনকভাৱে কিছু পৰিমাণে লুৰিণজ্যোতি গগৈৰ গুৰুত্ব অতি পলমকৈ ৰাইজৰ দলৰ সৈতে মিত্ৰতা স্থাপন কৰি হলেও অখিল গগৈক তেওঁ এই নিৰ্বাচনত নিলগাই ৰাখিলে। অখিল গগৈয়ে নিৰ্বাচনৰ ফলাফলৰ অন্তত সেই কথাটো ইতিমধ্যে ৰাজহুৱা কৰি দিছে। অৱশ্যে মিত্ৰতাৰ ধৰ্ম পালন কৰি অখিল গগৈয়ে দুবাৰ নে তিনিবাৰ আগতীয়াকৈ একেলগে বহি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ একেদৰে পৰাজয়ৰ সকলো দোষ কাৰক ৰূপে চিনাক্ত কৰাটো গ্ৰহণযোগ্য নহয়। ৰাজনীতিত বিশ্বাসঘাতকতা আৰু শাসক পক্ষৰ সুসম্পৰ্ক থকা বুলি অখিল গগৈৰ বিৰুদ্ধে যি গুণাগঠনি চলে সেই গুণাগঠনিক এনে ভাষ্য প্ৰদানে অখিল গগৈৰ সাধাৰণ মানুহৰ মাজত ইয়াক ঘনীভূত কৰি তুলিলে। হয়, মিত্ৰতাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত বিৰোধী দলসমূহৰ পলম হৈছিল। এটা কাগজে পত্ৰ হল যদিও বিৰোধী এই সমূহীয়া কৰ্মসূচী ঘোষণা কৰিব নোৱাৰিলে। বিজেপিয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰা বহু পূৰ্বে আগ্ৰহী ৰূপত ৰণত নামিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন আঁচনি ঘোষণাৰে 1/3% ভোটাৰক নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছিল। মহিলা ভোটাৰক এইদৰে সংগঠিত কৰি ডক্টৰ শৰ্মাই বিজয়ী পথ মৃগন্ন কৰি তুলিছিল। সামাজিক মাধ্যমত অতি সংগঠিতভাৱে বিজেপিয়ে প্ৰচাৰ আৰু তেওঁলোকৰ চৰকাৰৰ ইতিবাচক দিশসমূহ মানুহৰ মাজলৈ লৈ গৈছিল। কংগ্ৰেছৰো শেষফালে সামাজিক মাধ্যমৰ সক্ৰিয়তা বৃদ্ধি পাইছিল যদিও বিজেপিৰ দৰে ইয়াক গণমুখী কৰাত ব্যৰ্থ হল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি স্থানলৈ সভা সমিতিলৈ যাওঁতে সাধাৰণ লোকৰ সৈতে ভাৱ বিনিময় বা বিভিন্ন সমস্যা সমাধান, নাচ গান কৰা দৃশ্যসমূহ এই মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি মানুহক বুজাই দিছিল যে তেওঁ মানুহৰ মাজত থকা মানুহ। আনকি নিৰ্বাচনৰ পাছত আৰু আগত তেনে কিছু নিৰ্বাচিত ভিডিঅ আলোচিত নিজৰ প্ৰফাইলত মুখ্যমন্ত্ৰীয়ে আপলোড কৰি নিজকে চৰ্চাত ৰাখিছিল।
কংগ্ৰেছৰ পক্ষে বা পৰিৱৰ্তনৰ সপক্ষে সামাজিক মাধ্যমত বিভিন্ন লেখা মেলা চলিছে স্বতঃস্ফূৰ্তভাৱে। সেইবোৰ কংগ্ৰেছৰ কোনো নেতাই কেতিয়াও মানুহৰ মাজলৈ নিবলৈ বা তাৰ জৰিয়তে নিবলৈ চেষ্টাই নকৰিলে। নেতা আৰু সাধাৰণ মানুহৰ মাজত তেওঁলোকৰ যিডাল লক্ষ্মণ ৰেখা আঁকি দিয়া হৈছিল, সেই লক্ষ্মণ ৰেখা অতিক্ৰম কৰিব নোৱাৰাটো তেওঁলোকৰ বিফলতা আন এক কাৰণ। প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত উত্থাপিত হোৱা ধন লেনদেনৰ অভিযোগ এই গুৰুত্বপূৰ্ণ বিষয় আছিল। কোনোবাই টিকেট নাপালে দল এৰিম বুলি এফালে ভাবুকি আৰু কোনোবাই টিকেট পালে দল ত্যাগ কৰিম বুলি হুংকাৰ দি কংগ্ৰেছৰ নেতৃত্ব প্ৰশমিত কৰিবলৈ চেষ্টাই নকৰিলে। বহু শিবিৰত বিভক্ত এই কংগ্ৰেছ দল, তাৰ মূৰ দাঙি উঠা নেতা আজি নিজস্ব মাত্ৰ লেবিহে আছে। নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰত্যাহ্বান সন্মুখীন হৈছিল নিজৰ একাংশ মানুহৰ পৰা। সেই চিপৰাং ৰাজনীতি অতিক্ৰম কৰি দলৰ নেতৃত্বই নিজৰ দলৰ প্ৰাৰ্থীক জয়ী কৰি অনাত সফল হল। ভবা হৈছিল যে তেনে কেইবাটাও সমষ্টিত শাসকীয় দলৰ প্ৰাৰ্থীৰ পৰাজয় নিশ্চিত, ফলাফল কিন্তু ইয়াৰ বিপৰীতহে হল। সাংগঠনিক দিশৰ পূৰ্বৰ দৰে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী নহয়। তথ্য প্ৰযুক্তি আৰু ইয়াৰ সঠিক বিশ্লেষণ এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনীতিক দলৰ বাবে এক শক্তিশালী বুনিয়াদ। সেই বুনিয়াদ নতুনকৈ গঢ়াৰ ক্ষেত্ৰত বিজেপিৰ তুলনাত কংগ্ৰেছ বহুত পিছ পৰি ৰল। বিজেপিয়ে বুথ পৰ্যায়ৰ নিৰ্বাচনৰ বহু পূৰ্বৰ পৰা নিয়মিতভাৱে সভা অনুষ্ঠিত কৰি আহিছে। ৰাজ্যৰ ২৭,৫০০ৰো অধিক বুথত মন কী বাতৰ জৰিয়তে দলটোৰ নেতা কৰ্মীয়ে প্ৰতি মাহৰ শেষৰ ৰবিবাৰটোত মিলিত হয়। মন কী বাত শুনাৰ উপৰিও দলৰ অন্যান্য বিষয়সমূহ এই সভাতে আলোচনা হয়। প্ৰতি মাহত গড়ে ২৭,৫০০খন সভা অনুষ্ঠিত কৰি তাৰ আলোকচিত্ৰ ভিডিঅ বিশ্লেষণে কোনটো বুথত কিমান মানুহ উপস্থিত হৈছে, তৃণমূল কৰ্মীসকলৰ দৃষ্টিভংগী কি, এই সভাসমূহত আলোচনা হোৱা বিষয়বস্তুৰ বিশ্লেষণসমূহো এক বৃহৎ দলে কাম কৰে। কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰতা সংগী হোৱা বিৰোধী দলসমূহৰ গৰিষ্ঠ সংখ্যকৰে বুথ পৰ্যায়ত এনে তৎপৰতা নাছিল। বিজেপিয়ে ভোট নিদিব বুলি ভবা বহু লোকেও ভোট দিলে। বিশেষকৈ যুৱ প্ৰজন্মৰ ভোট বিজেপিয়ে লাভ কৰিলে। কংগ্ৰেছৰ জেন জিৰ যাদু আৰু জুবিন গাৰ্গৰ ইছ্যু এইবাৰ নিৰ্বাচনত একেবাৰে প্ৰভাৱ পেলাব নোৱাৰিলে। নিকা নিযুক্তি বিজেপিৰ বাবে আশীৰ্বাদ হল। বিনা ঘোষ বা উপত্যয়ন প্ৰভাৱমুক্ত নিযুক্তিয়ে যুৱ চামৰ মাজত নতুন আশাৰ সংস্থাৰ কৰাৰ বাৰ্তা বিজেপিয়ে মানুহৰ মাজলৈ লৈ গল। যুৱ শক্তিটোৱেও এইবাৰ বাস্তৱ দিশত এইবোৰ কাৰণত আওকাণ নকৰিলে। অতি কম ব্যৱধানত যুঁজ হব বুলি যিবোৰ সমষ্টি চিনাক্ত কৰা হৈছিল, সেই সমষ্টিত তেনে যুঁজ দেখাই পোৱাই নগল। আণ্ডাৰ কাৰেণ্ট, চাইলেণ্ট ভোটাৰ আদিয়ে কংগ্ৰেছে উপকৃত কৰিব বুলি ভবা হৈছিল আৰু বিৰোধীয়ে তাকো ভাবি লৈছিল যে তেওঁলোকে তেনেকৈ জিকিব পাৰিব। বৰঞ্চ এই চাইলেণ্ট ভোটাৰে গতি প্ৰকৃতি চাই নিজৰ ভোট বিজেপিৰ মিত্ৰপক্ষৰ প্ৰাৰ্থীসকলকহে দিয়া দেখা গল। বিৰোধীৰ এই বিধ্বংস ৰূপ অফলতা এতিয়া মন্থন হব লাগে। ১০০খনৰো অধিক আসন লাভ কৰিলো বুলি বিৰোধী নিজৰ দুৰ্বল বুলিও ভাবিব নালাগে। পৰাজয়ৰ পৰা শিক্ষা লৈ পুনৰ মূৰ দাঙি উঠিলেহে গণতান্ত্ৰিক বুনিয়াদ শক্তিশালী হব। কিন্তু এতিয়া নীৰৱ গৌৰৱ গগৈ, শাসক পক্ষক শক্তিশালী দিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৈনিক ইখনৰ পিছত সিখন সভা, পৰ্যালোচনা, বৈঠক, দলীয় নেতৃত্বৰে যোগাযোগ, গণসংযোগ, সামাজিক মাধ্যমত সক্ৰিয়তাৰে নিজৰ এই যন্ত্ৰৰ ৰূপত প্ৰতিষ্ঠা কৰিলে। ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ বিৰোধী পক্ষৰ অতি শক্তিশালী ৰূপত আত্মআলোচনাৰে মূৰ দাঙি ধৰিব লাগিব।